বন্ধুসকল সকলোকে মোৰ নতুন এটা ভিডিঅ'তে স্বাগতম জনাইছোঁ। চ' মই ওলাইছোঁ আজি ফটো মাৰিবলৈ। ফটো মাৰিবলৈ আছে মোৰ ভাইটিৰ লগৰ কেইটামান, সিহঁতক লৈ যাম। চ' জেগা ঠাইডোখৰ এতিয়ালৈকে ডিচাইড হোৱা নাই, সিহঁতে ক'ত যায় ক'ত মাৰে সিহঁতে ডিচাইড কৰিব। চ' ল'ৰাকেইটা আহি পালাহি ন? ল'ৰাটি ওলালা ন? ভণ্টি ওলালা? খবৰ খাতি ভাল ন? বেয়া নেকি? কেলে? কাটি ল'লে হয়চোন। খবৰ খাতি ভাল ন? ভালেই দেই। এতিয়া ক'ত যোৱা? এতিয়া ফটো মাৰিবলৈ বুলি ওলাইছোঁ। ক'ত যাবা? এইজন চোৱা, এইজন ষ্টাইল পাউডাৰ। এইজন চোৱা, আমাৰ গাঁৱৰ ভণ্টি বুলি আমি মাতো মৰমতে। কিন্তু দাদা ভাল ন? লাজ এইজনৰ লাজ চোৱা, ফটো মাৰিবলৈ যায় কিন্তু লাজ। এইজন চা কাপোৰ কিমান লৈছে, কেইযোৰ কাপোৰ লৈছে কচোন? নাই 4-5 আছে মাত্ৰ। হাই কৰি দিয়ে। সেইজন ওলাইছে চাওক, এজন কৰোণা ভাইৰাছ। হেল্ল' যাবলৈ ষ্টাৰ্ট কৰিব লাগে ন? যাওঁ বল যাওঁ আৰু আমি ফটো লেপেট কটা বাগানত মাৰিম। বাগানত মস্তিটোৱে বেলেগ ন? চ' বন্ধুসকল এতিয়া আমি ফটো মাৰিবলৈ যাওঁ। ভিডিঅ'টো লাষ্টলৈকে চাব, ফটো ক'ত কেনেকৈ মাৰিলোঁ। এতিয়া যাওঁ বলক। এয়া সাজু হৈছে ল'ৰাকেইটা দেই। মজা, এইটো ব্লগ যাবই আৰু তুমি চিন্তা নকৰিবা। আৰু এইফালে দাদাই অকল পোষ্টটো চাই আছে। এনেকে বহলকে একো থেংক ইউ বন্ধুসকল। চ' এতিয়া ফটো মাৰি সমাপ্ত হ'ল আৰু সিহঁত যাবলৈ লৈছোঁ। আকৌ তথাপিও ফটো মাৰি আছে মোবাইলত। এতিয়া যাবলৈ লৈছোঁ আৰু বন্ধুসকল। চ' ভিডিঅ' যদি ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব।